স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। অৱশেষত বিচাৰক আৰু ৰাইজৰ আশীষ লৈ DY বিহুৰাণীৰ 2020 বৰ্ষৰ চূড়ান্ত বিজয়ী হয় চৰাইদেউ জিলাৰ মৰাণৰ নিমিষা দিহিঙীয়া। যথেষ্ট চৰ্চালৈ আহিছিল চৰাইদেউ জিলাৰে সাপেখাতিৰ গীতিমণি বৰগোহাঁইৰ নাম। যি কি নহওক, শেষৰ 6 গৰাকী প্ৰতিযোগীৰ প্ৰত্যেকেই একোগৰাকী দক্ষ বিহুৱতী। যোৱা 7 জুনত ঘোষিত হয় ফলাফল। নিমিষা দিহিঙীয়াৰ কিছু কথা জনাব বিচাৰিছোঁ আপোনালোকক। 4 বছৰ বয়সৰ পৰাই তেওঁ বিহু নাচিছে। ৰংমন এনাজৰী বিহু হুঁচৰি দলৰ লগত তেওঁ প্ৰথম মঞ্চত বিহু নৃত্য পৰিৱেশন কৰিছিল। বিহু নৃত্যৰ উপৰিও নাটক, ছবি আঁকি ভাল পায় নিমিষা দিহিঙীয়াই। 2017 চনত লতাশিল বিহু মঞ্চত বিহু নৃত্য পৰিৱেশন কৰি তেওঁ লতাশিল বিহু কুঁৱৰী হয়। 2019ৰ ৰং বসন্ত উৎসৱতো তেওঁ ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰে। ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা বিভিন্ন নাটকত অভিনয় কৰি বঁটাও লাভ কৰিছে। অসমৰ বিভিন্ন বিহু মঞ্চত বিহু নৃত্য পৰিৱেশন কৰি বহুবাৰ বৰ বিহুৱতী সন্মান লাভ কৰিছে। অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই পৰিচালনা কৰা ৰহেদৈ বিহু VCDখনত বৰ্ষাৰাণী বিষয়াৰ সৈতে অভিনয়ো কৰিছিল। বৰ্তমান তেওঁ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী। তেওঁ আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।